হেল্ল' ছাত্ৰ-ছাত্ৰীসকল যিসকলে এইচএছএলচি 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এই দুটা ভুল কৰা তেনেহলে তোমালোকক মেট্ৰিক এক্সাম দিবলৈ নিদিব আৰু তোমালোকে যদি সঁচাকৈ গোটেই বছৰ কষ্ট কৰিছা বা পঢ়িছা তেনেহলে তোমালোকে এই দুটা ভুল নকৰিবা আৰু যদি তোমালোকে এই দুটা ভুল কৰা তেনেহলে তোমালোকক মেট্ৰিক এক্সাম দিবলৈ নিদিব। তো আমি নিবিচাৰো যে তোমালোকে মেট্ৰিক এক্সাম নিদিয়া আৰু কিনো দুটা ভুল আছে যাৰ কাৰণে তোমালোকে মেট্ৰিক এক্সাম দিব নোৱাৰিবা। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকে। তো এক নম্বৰ মিষ্টেকটো হৈছে তো তোমালোকক এক্সাম হলত 8:30 AM ত সোমাবলৈ দিব প্ৰথম দিনাখন আৰু বাকি কেইটা এক্সামতো 8:30 AM ত সোমাবলৈ দিব আৰু বহুতো ছাত্ৰ-ছাত্ৰীসকলে কি আছে যে ঘৰ দূৰত আছে তো তোমালোকে যদি লেট কৈ যোৱা ধৰিলে তোমালোকৰ 9টা বজাত এক্সাম আৰম্ভ হৈছে আৰু তোমালোকে যদি 9:30 পিছত যোৱা তেনেহলে তোমালোকক এক্সামত সোমাবলৈ নিদিব পাৰে কাৰণ ছাত্ৰ-ছাত্ৰীসকল এই নিয়মটো ৰুলছ এণ্ড ৰেগুলেশ্যনটো আছে। তো তোমালোকে সেই কাৰণে এক্সামৰ দিনাখন তোমালোকে আগতীয়াকৈ যাবা আৰু তোমালোকৰ যদি 8:30 AM ত সোমাবলৈ দিয়ে তেনেহলে তোমালোকে 10 মিনিট আগতীয়াকৈ যাবা কাৰণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি 9:30 পিছত যোৱা তেনেহলে তোমালোকক এক্সামত সোমাবলৈ নিদিবও পাৰে কাৰণ এইটো ৰুলছ এণ্ড ৰেগুলেশ্যনটো আছে কাৰণ তোমালোকে এক্সামৰ দিনাখন যিমান পাৰা সোনকালে যাবা 8:30 AM যদি সোমাবলৈ দিয়ে তেনেহলে তোমালোকে 10 মিনিট আগতীয়াকৈ যাবা। আৰু 2 নম্বৰ ভুলটো হৈছে খুবেই গুৰুত্বপূৰ্ণ ভুল আৰু তোমালোকে যদি এইটো ভুল কৰা তেনেহলে তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব তো সেই কাৰণে তোমালোকে এইটো ভুল নকৰিবা। তো 2 নম্বৰ মিষ্টেকটো হৈছে তো তোমালোকে যদি এক্সামিনেশ্যন হলত ইলেক্ট্ৰনিক গেজেটছ মোবাইল ফোনছ প্ৰিন্টেড অৰ ৰাইটিং মেটেৰিয়েলছ তো তোমালোকে যদি এইবিলাক নিয়া তেনেহলে তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব আৰু বহুতো কি কৰে যে এক্সামিনেশ্যন হলত নকল নিয়ে তো তোমালোকে যদি নকলত ধৰা পৰা আৰু ইনভিজিলেটৰে যদি দেখা পায় তোমালোকে নকল আনিছা বা নকল কৰিছা তেনেহলে তোমালোকক ডিসকুৱালিফাইড কৰিব লগতে তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইবিলাক নিনিবা আৰু যদি এইবিলাক নিয়া আৰু তোমালোকক যদি ধৰা পৰে তেনেহলে তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিব আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিমান সময় নষ্ট হ'ব যদি তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়ে তেনেহলে তোমালোকক কিমান সময় নষ্ট হ'ব সেই কাৰণে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইবিলাক নিনিবা আৰু তোমালোকে যদি সঁচাকৈ এবছৰ কষ্ট কৰিছা তেনেহলে তোমালোকে এক্সামত আৰামছে পাৰিবা। তো তোমালোকে এইবিলাক নিনিবা আৰু আমাৰ চেনেলত ইম্পৰ্টেন্ট কুৱেশ্যন হওক বা এছে হওক আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বিলাকো দি আছে তো তোমালোকে যদি সেইবিলাকো চোৱা তেনেহলে তোমালোকৰ মেট্ৰিক এক্সামত সহায় হ'ব। তো তোমালোকে যদি সেইবিলাক চোৱা নাই তো চাই ল'বা। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে এই ভিডিঅ'টো তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও জানিব পাৰে আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু মই তোমালোকক যিমান পাৰো সহায় কৰি যাম।